আৰু আজি মই আহিছোঁ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ হাৰোপাৰা তৃতীয় খণ্ড গাঁৱত। আৰু আজি মই এটা পৰিয়ালৰ ওচৰত আহিছোঁ, এটা দুৰ্ভগীয়া পৰিয়াল বুলিয়ে ক'ব লাগিব। কাৰণ তেওঁলোকৰ এটা কণমানি আছে, যিটো কণমানি বৰ্তমান এটা দুৰাৰোগ্য ৰোগত ভুগি আছে আৰু প্ৰায় 7 বছৰে হ'ল এতিয়া ৰোগত ভুগি আছে। তো মই সেইটো কাৰণে পৰিয়ালটোৰ ওচৰত আহিলোঁ। ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য আজিৰ, মানে এই ভিডিঅ'টোৰ জৰিয়তে যাতে আপোনালোকে গম পায় আৰু কথাবিলাক শ্বেয়াৰ কৰে। আৰু প্ৰথমতে মই আহিছোঁ তেওঁলোকৰ ঘৰত। আৰু আছে বাইদেউ। নমস্কাৰ। আজিতো আমি আপোনালোকৰ ঘৰত আহিছোঁ। আচলতে ল'ৰাটো হৈছে কি? হৈছে মানে সৰুৰ পৰা খোজ কাঢ়োতে ভালেই আছিল। যেতিয়া স্কুলত গ'ল, MV স্কুলত দিছিলোঁ, তাৰমানে খোজ কাঢ়ি গৈ গৈ তাৰমানে সি আঁঠু কাঢ়ি কাঢ়ি পৰিলে। তাৰমানে এতিয়া তাৰমানে সি খোজ কাঢ়িব ধৰা হ'ল। মানে হেমন্ত ছাৰক মই মামাক কৈছোঁ যে ল'ৰাটো অতি সোনকালে ভাল কৰি দিয়ে, বাহিৰত নি পেলাই। সেয়ে মোৰ আশা ছাৰৰ আগত। আৰু এই ভিডিঅ'টো আপোনালোকে ইমান শ্বেয়াৰ কৰিব যাতে আমাৰ লোকেল MLA ছাৰৰ গম পায় ভিডিঅ'টো। আৰু তেওঁলোকৰ পৰা যদি গম পায়, তেওঁলোকে আহি পৰিয়ালটোক অলপ সকাহ দিয়ে বা ল'ৰাটোৰ চিকিৎসাৰ ক্ষেত্ৰত কিবা সহায় কৰে। আমাৰ মেইন ভিডিঅ'টো সেইটোৱে উদ্দেশ্য। আৰু মই ল'ৰাটোৰ ওচৰত যাব বিচাৰিছোঁ। নাম কি তোমাৰ? তুমিতো স্কুলত যোৱা নাই? নাই বুলি কওঁ। স্কুলত যাব ইচ্ছা আছে? আছে। আপোনালোকে চাব পাৰে, মানে ল'ৰাটো যদি কোনোবাই চাই আছে ভিডিঅ'টো, আপোনালোকে যিমান পাৰে মানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু ল'ৰাটোৰ এই যাতে সি আকৌ নতুনকৈ স্কুলত যাব পাৰে, পঢ়িব পাৰে, সেইটোৱে আমি বিচাৰোঁ। আৰু বাইদেউৰ পৰাও জানিব বিচাৰোঁ। বাইদেউ, এই ক্ষেত্ৰত ধৰক আপোনালোকেতো ডক্তৰক দেখাইছিলে, ডক্তৰে কি কৈছে? ডক্তৰে তাৰমানে থেৰাপি দিব কৈছে। 8 মাহ থেৰাপি দিলোঁ, তথাপিও তাৰমানে একো সফল নাপালোঁ। লাইনত থেৰাপি দিলে, তথাপি লাইনত দিওঁতে ল'ৰাটো ক'লা পৰি গ'ল। ক'লা পৰি যোৱাৰ পিছত বাদ দিলোঁ। বাদ দি পেলাই মিৰ্জাক নিলোঁ, এনে হাতেদি থেৰাপি দিলে, তথাপিও তাৰমানে চেষ্টা কৰি কৰি তাৰমানে এতিয়াও খোজ কাঢ়িব পৰা হোৱা নাই। বহুত চেষ্টা কৰিলোঁ, ঔষধ পাতিও খোৱালোঁ, এতিয়া তাৰমানে ল'ৰাটো খোজ কাঢ়িব পৰা হোৱাই নাই। আমাৰ পইচাৰ অসুবিধা কাৰণে ই ঘৰ বনাব পৰা নাই। ল'ৰাটোৱে চাই চাই এতিয়া তাৰমানে মাটি বাৰী গ'ল, সোণা গ'ল, এতিয়া তাৰমানে ল'ৰাটোক ভাল কৰিব পৰা নাই। ছাৰে যেন মোৰ অনুৰোধ ৰাখি ল'ৰাটোক বাহিৰত নিয়াৰ চেষ্টা কৰি দিয়ে, তাৰে মোৰ আশা। মোৰ নাম শ্ৰী জিম্পি দাস। আমাৰ দাদা ফুৰিব পাৰে হওক, মোৰ লগত যেতিয়া খেলিব পাৰে, এতিয়া স্কুলত যাব পাৰে, মামাই বাহিৰত নি ভাল কৰি দিয়ে। আৰু মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে, যাতে এই ভিডিঅ'টো আপোনালোকে ইমান শ্বেয়াৰ কৰক যাতে কোনোবা ব্যক্তিয়ে যদি চাই আছে তেওঁলোকে সহায়ৰ কাৰণে আগবাঢ়ি আহক। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যাতে এই ভাইটি আগৰ দৰে স্কুলত যাব পাৰে। প্ৰায় ল'ৰাটোৰ মা কোৱা মতে প্ৰায় 7 বছৰ হ'ল স্কুলত যাব পৰা নাই। আগতে স্কুলত গৈ আছিল, কিন্তু মানে হঠাৎ এদিন মানে পৰি গ'ল, পৰাৰ পিছত মানে স্কুলত যাব নোৱাৰা হ'ল। যিহেতুকে ডক্তৰে কৈছে যে যদি উন্নত চিকিৎসা কৰিব লগা হয় তেতিয়া বাহিৰত যাব লাগিব। আৰু পৰিয়ালটোৰ ইমান আৰ্থিকভাৱে সবল নহয় যে তেওঁলোকে বাহিৰত গৈ চিকিৎসা কৰিব পাৰিব। তো মই ভিডিঅ'টো বনাই এইটোৱে উদ্দেশ্য, আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আৰু ইয়াতে মই ডেছক্ৰিপশ্যনত একাউণ্ট ডিটেইলছখিনি দি দিম। আপোনালোকে যেনেকৈ পাৰে তেনেকৈ সহায় কৰাৰ চেষ্টা কৰক। 1 টকা 2 টকা হ'লেও বহুত, সেইটো তো সেনেকৈ যেনেকৈ পাৰে সেনেকৈ সহায় চেষ্টা কৰক। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক।